নমস্কাৰ সপোনৰ আকাশৰ আন এটা ভিডিঅ'লৈ মই ভাস্কৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ সৈতে উপস্থিত হৈ আছে বৰ্তমান সময়ৰ এগৰাকী প্ৰতিভাশালী কণ্ঠশিল্পী বন্দিতা কাশ্যপ বন্দিতা স্বাগতম জনাইছোঁ ধন্যবাদ ইতিমধ্যে এটা ভিডিঅ' গৈছে বায়োগ্ৰাফি বুলি লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ চাব পাৰিব এই ৰাউণ্ডটোৰ নাম হৈছে লাভ ষ্টৰী অকণমান প্ৰেমৰ কথা পাতিব খুজিছোঁ হয় প্ৰথম প্ৰেম কেতিয়া আছিলে মোৰ প্ৰথম প্ৰেম আচলতে এইটো প্ৰেম নাছিল চাগে কিন্তু বহুত কম বয়সতে মই ক্লাছ 6-7 মানত থাকোঁতে আৰু এইটো প্ৰেম নহয় চাগে এটা কাইণ্ড অফ এট্ৰেকশ্যন আৰু সেইটো সৰুতে চবৰে থাকে আৰু প্ৰথম প্ৰেম মানে এতিয়া যোনটো মই ক'ব লাগিব যে ভালকৈ মোৰ প্ৰথম প্ৰেম আৰু সেইটোৱে মোৰ চাগে শেষ প্ৰেম সেইখিনিলৈ আহিম মই তাৰ আগতে সুধি ল'ব খুজিছোঁ যে প্ৰেম বুলি ক'লে আপোনাৰ মতে কি মোৰ মতে যথেষ্ট বিশ্বাসৰ এটা সীমা আৰু প্ৰেম সেইটোৱে ভাবোঁ আৰু আণ্ডাৰষ্টেণ্ডিং লাগিব লয়েলিটি লাগিব মোৰ মতে সেইটো বহুত প্ৰিফাৰ কৰোঁ মই লয়েলিটি বহুত গুৰুত্ব দিওঁ যদি এটা ৰিলেশ্যনশ্বিপত সোমাইছে মই ৰিলেশ্যনশ্বিপৰ কথাই কৈছোঁ প্ৰেম মানে এতিয়া আৰু মানুহে ব'ৰ হৈ যাব যে আমি গছক ভাল পাওঁ মোৰ প্ৰথম প্ৰেম এইবিলাক মানুহে ইমান নিবিচাৰে শুনিবলৈ চ' ৰিলেশ্যনশ্বিপ বুলি হয় এইটো চবৰে থাকে ৰিলেশ্যনশ্বিপ বুলি ক'লে যথেষ্ট বিশ্বাস লাগিব আৰু লয়েল থাকিব লাগিব ইজনে সিজনৰ ওপৰত ছাপৰ্টিভ হ'ব লাগিব মই সেইখিনিয়ে বিচাৰোঁ তেনেকুৱা ধৰক মানে সপোনৰ ৰাজকুমাৰ বুলি কয় যে কেনেকুৱা তাৰমানে কেনেকুৱা হ'ব লাগে সপোনৰ ৰাজকুমাৰজন আপোনাৰ মতে মোৰ মতে মোক যথেষ্ট ভাল পাব লাগিব সেইটোতো হয় চবেই বিচাৰে চব ছোৱালী আৰু ছোৱালীবিলাকে পেম্পাৰিং বিচাৰে সেইটো আৰু মই অকণমান এডুকেটেড মানে অকণমান কষ্ট কৰিব পৰা অলপ নলেজ থকা তেনেকুৱা ল'ৰা ভাল লাগে মোৰ এতিয়া সেই সৰুতে যিটো হৈছিলে তাৰপিছত আকৌ প্ৰেম হৈছে নহয় তাৰপিছত সেইটোৱে ক'লোঁ ভালকৈ মোৰ প্ৰথম প্ৰেম মোৰ শেষ প্ৰেম তাৰমানে এতিয়া ধৰক যদি ক'ব যাওঁ যে বন্দিতা বৰ্তমান প্ৰেমৰ সম্পৰ্কত আছে হয় তেওঁৰ বিষয়ে যদি অকণমান সুধিব বিচাৰোঁ ক'ব পাৰিব নিশ্চয় এই ভিডিঅ'টো চোৱাৰ পিছত তেওঁ মোক খুব বেয়াকৈ গালি দিব কাৰণ কেমেৰা মানে মানুহজনৰ বিৰাট এটা এলাৰ্জি আছে তেওঁৰ ঘৰ গুৱাহাটীতে হাতীগাঁৱত উপামান্যু তেওঁৰ নাম কি কৰে বা কিহৰ লগত সংগীতৰ লগত জড়িত নহয় একেবাৰে নহয় কমপ্লিট আমাৰ অপজিট এট্ৰেকশ্যন হয় তেওঁ ইঞ্জিনিয়াৰ হয় এগ্ৰিকালচাৰত কৰে ছাপৰ্ট কৰে নিশ্চয় আপোনাক যথেষ্ট কৰে আনকি তেওঁ ভাল পায় গীত শুনি বহুত ভাল পায় কিন্তু কিছুমান এনেকুৱা গীত থাকে তেওঁ শুনা নাই কিন্তু মোক শুনি কিনে নিজে মোক কয় যে এই গানটো তই গাবি মানে ভাল লাগিব এনেকুৱা আৰু এতিয়া যদি সোধোঁ তেওঁ যদি দুটা ভাল গুণ আৰু দুটা বেয়া গুণ ক'ব দিওঁ কি ক'ব ভাল গুণ সেইটোৱে মোক যথেষ্ট বিশ্বাস কৰে আৰু খুব ছাপৰ্টিভ হয় ভাল গুণ বহুত আছে আচলতে বেয়াটো অলপ ঢাক খাই থাকে তেওঁৰ আৰু বেয়া চাবৰ কাৰণে ভয় কৰি পেলাই নকৰাকৈ থাকিব নালাগে নহয় ভয় বাৰু একেবাৰে নকৰোঁ বেয়া গুণ খং উঠিলে মানে তেওঁ যদি কিবা এটা কথাত বেয়া পাই থাকে তেওঁ সেইটো বস্তু নকয় মানে নিজৰ ভিতৰত ৰাখে আৰু সেইটো বস্তুত কেতিয়াবা আমাৰ দুটাৰ মাজত অকণমান মনোমালিন্য হয় নোহোৱা নহয় কাজিয়া নকৰে তেওঁ মানে কাজিয়া নকৰে সেইটোৱে মই বিচাৰোঁ যে বস্তু এটা কিবা বেয়া পাইছে কিবা আমাৰ মাজত সংঘাত হৈছে কাজিয়া কৰি উলিয়াই দিব লাগে কৈ কিনে উলিয়াই দিব লাগে কিন্তু তেওঁ নকৰে ভিতৰতে ৰাখে সেইটোৱে আৰু ঠিকে আছে বিয়াখন কেতিয়ালৈ মানে নাই হ'ব আৰু তুমিতো থাকিবাই তোমাক আগতে তোমাৰ চেনেলত ফ্ৰী ভিডিঅ' এটা শ্বুট কৰিম তাকে শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ থেংক ইউ হ'ব আপোনাৰ সংসাৰখন সেইটোৱে আশা কৰোঁ ধন্যবাদ বিদায় ল'ম এইটো ভিডিঅ'ৰ পৰা আন এটা ভিডিঅ'ত আকৌ কথা পাতিম এইটো ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ নমস্কাৰ